हेलो गाइज वेलकम टू माय यूट्यूब चैनल लिव उइथ निर्मली। आज आपलोकर मजत एटा नतुन भिडिओ লৈ আহিছো। आज ভাবিছো মোৰ আমাৰ মানে ফুলনিখিনি কেনেকুৱা ধৰণৰ ফুল ফুলিছে, বিভিন্ন ৰঙৰ ফুল ফুলিছে আপোনালোকক দেখাম বুলি ভাবিছো। আহকচোন চাও। প্ৰথমতে চাও এয়া আমাৰ নয়নতৰা আমাৰ একদম পুৰা ষ্টেপৰ কাষতে আছে। শাৰী শাৰীকে মই এই চাৰিজোপা ৰুই দিছিলো আৰু মই ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে। এইখিনি অলপ গছ পাতৰ হয়, এইবিলাক ফুল নুফুলে, এইবিলাক এনেকৈ হয়, এইবিলাক পাতৰ হয়। তাৰপিছতে এইজোপা চাওক অলপমান বেলেগ ধৰণৰ ফুল। এইজোপা বহুত দিনৰ এইটো ছিজনতে ফুলে। এইজোপা ইমান ধুনীয়া লাগিছে দেখিছে কালাৰটো। এনেকুৱা পিংক কালাৰৰ ফুলে মোৰ দুইজোপাই আছে বাৰু। এল'ভেৰা চাওঁতে ডাঙৰেই হৈ গৈছে। আৰু লগতে এজোপা নয়নতৰা, এইটো মই নাজানো কি গছৰ পাত হয়, মায়ে জানিব। আৰু ইয়াতো এটা বেঙুনীয়া কালাৰৰ ফুল ফুলে, কিন্তু এতিয়া ফুলা নাই। ফুলিলে দেখাম বাৰু আপোনালোকক। এয়া হৈছে 9 AM ফুল। এইটো অকল 9টা বজাৰ সময়ত ফুলে। এজোপা দেখিছেনে কি ফুল, নামটো বাৰু নাজানো, কিন্তু ইমানেই আমাৰ ঘৰত হৈছিল, মই উঘালি পেলাই দিলোঁ চব। আৰু এজোপা আপোনালোকক দেখাম। এইজোপা চাওক কিমান সুন্দৰ লাগিছে হয় নহয়, ধুনীয়াকৈ ফুলিছে চাওক। এইজোপা গছ আকৌ মৰহি পেলাই আকৌ নতুনকৈ গজি উঠে। সেইটো কাৰণে তলৰ মাটিটো আঁতৰাই দিব নালাগে, যাতে মৰহাৰ পিছতো আকৌ নতুনকৈ জি উঠে। এইজোপা চাওকচোন, আটাইতকৈ মোৰ ভাল লগা ফুলজোপা। কেনেকুৱা বগাৰ লগত পিংকি ফুল আছে। কিন্তু ছোৱালী মানুহবোৰে পিংক ফুলবিলাক ভালেই পায়, গতিকে ইমান ধুনীয়া লাগিছে চাওক ফুলজোপা। আৰু মই যে দেখাইছিলোঁ অথনি ফুলজোপা, তাৰ পিংক কালাৰটো ইয়াত ফুলিবলৈ আৰম্ভ কৰিছে, ফুলিলে দেখা। আৰু এইজোপা বেলেগ ধৰণৰ, নামবিলাক মই নাজানো, কিন্তু ভাল লাগে দেখিবলৈ। এইজোপা হৈছে হাস্তাহানা। ৰাতি ইমান ধুনীয়া গোন্ধায়। মই শুই থকা ৰুমৰ ওচৰতে গছজোপাৰ কাৰণে ইমান ধুনীয়া গোন্ধায়। আৰু তলতে এইজোপা নীলা ফুল। এইজোপা হৈছে বসন্ত মালতী, মাজুলীৰ পৰা আনিছিলে দেউতাই। এইজোপাটো 2টা কালাৰৰ ফুল ফুলে, এটা বেঙুনীয়া ৰঙৰ আৰু এটা বগা ৰঙৰ। ইমান ধুনীয়া লাগিছে দেখিছেনে। আৰু একেবাৰে কাষতে আছে আমাৰ এজোপা ধুনীয়া গোলাপ, পিংকি গোলাপ। বহুত ভাল লাগে ফুল সেইবিলাক। পিছফালে খেতি কৰা আছে, সেইখিনি নেদেখাওঁ বাৰু। এই পিংকি গোলাপজোপা চাওক ইমান ধুনীয়াকৈ ফুলিছে। জোপা হৈছে কৰবী ফুল বুলি কয়, কৰবী। আৰু এজোপা পিৰাতিত ৰুই দিছোঁ, বহুত ধুনীয়া লাগে ফুলটো। ৰ'দৰ ফালে মুখ কৰি ফুলটো আহি থাকে কলিতে। আৰু এজোপা বসন্ত মালতীৰ লগৰে হয়, দেখিবলৈ ইমান ধুনীয়া দেখিছেনে। এজোপা গোলাপ, বগা গোলাপ, এতিয়া মৰহি গৈছে, আকৌ নতুনকৈ ফুলিব সময় হ'লে। এজোপা তগৰ ফুল, যিহেতু এতিয়া বহাগ মাহ চলি আছে, তগৰৰ কথা ক'বই লাগিব, পাহৰি গ'লে নহ'ব। এইজোপা বহুত ফুলি আছিলে, গোটেই গছ ভৰ্তি হৈ ফুলি আছিলে, কিন্তু এতিয়া বহাগ মাহ শেষ হ'ব হৈছে যিহেতু ফুলটো অলপ মৰহি গৈছে। হ'লেও ধুনীয়া লাগে, গোন্ধটো একদম গোটেই ৰাস্তাটো গোন্ধাই দিয়ে। আৰু এই ফুলটোৰ নামটো মই নাজানো, কিন্তু এই ফুলটো নাৰ্জী ফুলৰ লগৰে বুলি ক'ব পাৰি। বহুত ফুলে, কিন্তু গছটো বহুত ডাঙৰ হৈ যায় কাৰণে মই অলপ দূৰত ৰুলোঁ, সেইকাৰণে মই যাব পৰা নাই। সেইকাৰণে অকণমান জুম কৰি দেখাই দিছোঁ। ওচৰৰ পৰা চাব গ'লে এইটো ফুলটো, এজোপা শেষৰ গাইজ। এইখিনি হৈছে আমাৰ ঘৰৰ ফুল। আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো চাই ভাল পালে, ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব দেই। বাই বাই।